কোনোবাই যদি পাছলৈ সোধে অসমৰ ৰজা ক'ত আছে, বছ থৈ দিলে হ'ব যে আমাৰ অসমৰ ৰজা ইয়াত আছে, সোণাপুৰত শুই আছে তেখেত। আৰু কি আচৰিত গম পাইছেনে, য'ত জুবিন দা শুই আছে নহয়, তাত পাৰ চৰাই আছে, ক'লা পাৰ চৰাই, বগা পাৰ চৰাই। ইমান মানুহে কাম কৰি আছে, না ভয় খাইছে না কিবা কৰিছে, বাছ ধুনীয়াকৈ তাতে আছে। মই জুম কৰিছিলোঁ কিন্তু চাফা নাহিলে, তো সেইকাৰণে নিদিলোঁ। আৰু এয়া বাকী কাম চলি আছে। আৰু আমাৰ জুবিন দাক মানে আমাৰ ভগৱানক পুজি আছে, এফালে নাম কীৰ্তন হৈ আছে, গান গাই আছে। এনে দৃশ্য কেতিয়াবা দেখা হৈছিলেনে বাৰু, ভৱিষ্যতলৈ দেখিবগৈনে বাৰু? নাই, এইবিলাক প্ৰশ্ন ইয়াতেই হৈছে, ইয়াতেই শেষ হৈছে, ইয়াতেই আৰম্ভ, ইয়াতেই শেষ। কেতিয়াও নোহোৱা, নোখোজা, নেদেখা, নুশুনা ঘটনা কেৱল মাত্ৰ আমাৰ ৰজাই কৰি দেখুৱাব। জয় জুবিন দা।